নমস্কাৰ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম হয় 1903 চনৰ 17 জুনতে ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত। তেখেতে 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী আৰু 1939 চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল। এইজনা মহান ব্যক্তি আমাৰ মাজৰ পৰা 1951 চনৰ 17 জানুৱাৰীত তেজপুৰত মৃত্যু হয়। তেখেতৰ সোঁৱৰণত মুন মিউজিকেলে আগবঢ়াইছে ৰূপৰ কোঁৱৰৰ চুমা। Lazuki